নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। অতি সুখবৰ, অসম চৰকাৰৰ দুটা বিভাগত নতুন পদ মুকলি হৈছে। কি পদ মুকলি হৈছে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। নতুন বন্ধু বান্ধৱীসকলৰ বাবে এটা অনুৰোধ, এনেবোৰ খবৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'বোৰ অতি সোনকালে পাবৰ কাৰণে লগতে থকা বেল আইকনটো বজাই দিব। অসম চৰকাৰে হেণ্ডলুম আৰু টেক্সটাইল বিভাগত নতুন পদ মুকলি কৰিছে। বয়সৰ সময়সীমা হৈছে 18ৰ পৰা 35 বছৰ। মাহিলী দৰমহাৰ পৰিমাণ 20,000 টকা আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 12 ডিচেম্বৰ 2019। কামৰূপ, শোণিতপুৰ, যোৰহাট, শিৱসাগৰ আৰু লখিমপুৰত পদ মুকলি হৈছে। 5খন জিলাত 5টা পদ ওলাইছে। ইণ্টাৰভিউ ডেটটো হৈছে 12 ডিচেম্বৰ 2019। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীবোৰক শ্বেয়াৰ কৰি দিব যাতে এডভাৰটাইজমেণ্টটো সকলোৱে পায়।